আশীৰ্বাদ যাত্ৰা ইয়াৰ ৰাইজৰ আশীৰ্বাদ যাত্ৰা কিন্তু জন আশীৰ্বাদ যাত্ৰা নহয় এইটো জন অভিশাপ যাত্ৰা এই যে জনজাতীয় মানুহৰ ৪৯,৫০০ বিঘা মাটি আম্বানী আদানী আৰু ৰামদেৱ হোটেলক জনজাতীয় মানুহৰ ইয়াৰ আশীৰ্বাদ পাব এই যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দুৰ্নীতি কৰি আছে সম্পত্তিৰ অবাধ তেওঁলোকে মানে লাখ লাখ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকৰ বিভিন্ন সম্পত্তি ইফাল সিফাল জনগণৰ ইয়াত কি আশীৰ্বাদ পাব জনগণৰ অভিশাপ পাব এই যে কৰ কাটল বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ১৮০%ৰ পৰা ২৭০% মাটিৰ খাজানা সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনত ৩ গুণ বাঢ়িছিলে এতিয়া ২ গুণ আৰু এতিয়া ১০০% তাৰমানে আৰু ২ গুণ সৰ্বমুঠ ৭ গুণ বাঢ়িলে ইয়াত জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব গিৰদাই কেলেংকাৰী কৰিলে গিৰৰ এতিয়া পুল টেক্স কিমানখন পুল আছিলে আগতে কিমানখন পুল আছিল ২৭খন বঢ়াবলৈ লক্ষ্য হয় ন এই নিৰ্বাচনৰ আগত ২-৩খন আৰু উপহাৰ দিলে নে নাই লাইটৰ বিল তেওঁলোকে প্ৰথমতে কেইবাবাৰো বঢ়াই নি শেষত স্মাৰ্ট ডকাইত লগাই দিলে স্মাৰ্ট মিটাৰ লগাই দিলে হয় নহয় জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব